हेलो फ्रेंड्स অসমীয়া ব্যঞ্জন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ধুনীয়া ৰেচিপি। খাবলৈও খুবেই সোৱাদ লগা। আপোনালোকেও এবাৰ চেষ্টা কৰি চাব দেই। ফ্ৰেণ্ডসকল, আমাৰ চেনেলটো একেবাৰেই নতুন, গতিকে সকলোৱে যেন আমাক আদৰ আৰু আশীৰ্বাদেৰে আদৰি লয়। এতিয়া আমি ৰেচিপিটো আৰম্ভ কৰিবলৈ লৈছোঁ। ৰেচিপিটোৰ বাবে আমি লৈছোঁ কেইটামান কাৱৈ মাছ, সৰিয়হ পেষ্ট, জিৰা গুড়ি অলপমান, নহৰু আৰু আদা পেষ্ট অলপমান, জালুকৰ গুড়ি, মিডিয়াম আকাৰৰ 2টা পিঁয়াজ লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ 4টামান, ধনিয়া গুড়ি অলপমান আৰু জলকীয়া গুড়ি, লৈছোঁ মই হালধি অলপমান আৰু নিমখ। এতিয়া আমি কেৰাহীটো অলপমান গৰম কৰি লৈছোঁ। গৰম হোৱাত আমি ইয়াতে তেল ঢালি দিম। তেলখিনি গৰম হোৱাত এতিয়া আমি মাছখিনি ধুনীয়াকৈ ভাজি ল'ম। মাছখিনিত আমি আগতীয়াকৈয়ে নিমখ হালধিখিনি সানি লৈছিলোঁ। ফ্ৰেণ্ডসকল, এতিয়া আমি মাছখিনি নমাই ল'ম। দেখিছেনে, আমি মাছখিনি নমাই লৈছোঁ। এতিয়া আমি মাছখিনি ভজা তেলতে আৰু অকণমান তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাত এতিয়া আমি কাটি লোৱা পিঁয়াজখিনি দি লৈছোঁ। লগতে কেঁচা জলকীয়া কেইটা দি লৈছোঁ। এইখিনি দি লৈ এতিয়া আমি অলপ সময় লৰাই ভাজি থাকিম। পিঁয়াজখিনি যেতিয়ালৈকে ৰঙচুৱা হৈ নুঠে তেতিয়ালৈকে আমি এইখিনি অলপ সময় ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হৈ উঠাত আমি ৰেডি কৰি লোৱা মছলাখিনি দি দিম। দিছোঁ মই প্ৰথমতে নহৰু আদা পেষ্ট, জিৰা গুড়ি, জলকীয়া গুড়ি, ধনিয়া গুড়ি, দিছোঁ মই সৰিয়হ পেষ্টখিনি। এইখিনি এতিয়া আমি লৰাই ভাজি থাকিম। এনেকৈ অলপ সময় লৰাই মছলাখিনি ভাজি থাকিব। পৰিমাণ অনুসৰি মই নিমখ দিছোঁ। আৰু হালধি গুড়ি। মছলাখিনি যাতে লাগি নধৰে সেইকাৰণে অলপমান আমি পানী দি ল'ম। এতিয়া এইখিনি লৰাই ভাজি থাকিম। মছলাখিনি ভাজি লোৱা হোৱাৰ পিছত এতিয়া আমি ইয়াতে পৰিমাণ অনুসৰি পানী দিম।
পানীখিনি দি এইখিনি আমি এতিয়া উতলিবলৈ দিম। এয়া দেখিছেনে ফ্ৰেণ্ডছ, এইখিনি এতিয়া উতলিবলৈ লৈছে। এইখিনি উতলি অহাত আমি ইয়াতে এতিয়া ভাজি লোৱা মাছখিনি দি দিম। দেখিছেনে ফ্ৰেণ্ডছসকল, এতিয়া আমি ইয়াত মাছখিনি দি লৈছোঁ। মাছখিনি দি এতিয়া আমি এইখিনি লৰাই দিম আৰু অলপ সময়ৰ বাবে 5 মিনিটমানৰ বাবে এইখিনি উতলিবলৈ দিম। 5 মিনিটমান হোৱাৰ পিছত পানীখিনি শুকাই যোৱাত এতিয়া আমি গেছ ষ্টভটো অফ কৰি দিম। এতিয়া আমি এইখিনি এটা পাত্ৰত নমাই ল'ম আৰু পৰিৱেশন কৰিম। এয়া আমি এটা পাত্ৰত নমাই লৈছোঁ। এয়া আমি নমাই লৈছোঁ। এয়া দেখিছেনে ফ্ৰেণ্ডছ, সৰিয়হৰ সৈতে কাৱৈ মাছৰ আঞ্জাখন আমাৰ ৰেডি হৈ গ'ল। এতিয়া এইখিনি ধুনীয়াকৈ ভাতৰ লগত পৰিৱেশন কৰিম। সকল ৰেচিপিটো চাই কেনে লাগিল কমেণ্টত জনাব আৰু লগতে লাইক আৰু শ্বেয়াৰো কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি তাৰ ওচৰত থকা বেল আইকনটি বজাই দিব। ধন্যবাদ।